জনাইছো। এতিয়া আছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ মহিলাসকলক উদ্যমিতা পুঁজিৰ চেক বিতৰণ। আমি প্ৰথমে আমন্ত্ৰণ জনাইছো কাৱৈমাৰী গাঁও পঞ্চায়তৰ সঞ্জীৱনী গ্ৰাম্য সংগঠন ঠেকেৰাতল আত্মসহায়ক গোটৰ সদস্যা শ্ৰীমতী ৰাজুমণি টাই বাইদেউ। শ্ৰীমণি ৰাজুমণি টাই বাইদেউ তেখেতে মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা তেখেতৰ চেক গ্ৰহণ কৰিব। কাৱৈমাৰী গাঁও পঞ্চায়তৰ সঞ্জীৱনী গ্ৰাম্য সংগঠন ঠেকেৰাতল আত্মসহায়ক গোটৰ সদস্যা শ্ৰীমণি ৰাজুমণি টাই বাইদেউ। ইয়াৰ পাছত ৰুদ্ৰসাগৰ গাঁও পঞ্চায়তৰ সতীৰাধিকা গ্ৰাম্য সংগঠনৰ জয়শ্ৰী আত্মসহায়ক গোটৰ সদস্যা শ্ৰীমতী মিনু দাস মহোদয়া। তেখেতক আমি মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা তেখেতৰ চেক গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছো। ইয়াৰ পাছতেই শিৱসাগৰ পৌৰসভা 10 নং ৱাৰ্ডৰ ৰাংঢলী আত্মসহায়ক গোটৰ সদস্যা শ্ৰীযুতা দীপাঞ্জলি ভাগৱতী বাইদেউ তেখেতক আমি চেক গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছো। চাৰিং গাঁও পঞ্চায়তৰ ৰেঙনি গ্ৰাম্য সংগঠনৰ মিলিজুলি আত্মসহায়ক গোটৰ সদস্যা শ্ৰীমতী ৰীতামণি চুতীয়া তেখেতৰ গোটৰ চেকসমূহ গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছো। বানমুখ গাঁও পঞ্চায়ত